ৰাতিপুৱা কাৰণে গুড মৰ্ণিং দিছোঁ একদম চবেই আশা কৰোঁ ভালে আছে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' মানে মোৰ কাৰণে দেই মোৰ লগত যোনে ওচৰত মানে জড়িত আছে এটা মানে সৰু এচিভমেণ্ট চ' আজি যোধপুৰ যাব ওলাইছোঁ অসম INCL অসমৰ হয় খেলিবৰ কাৰণে ত' এই ভিডিঅ'টোত আপোনালোকে জড়িত হৈ থাকক চব দেখা পাব মানে যোৱাটো কেনেকৈ যাওক কি হয় কেনেকুৱাকৈ ৰুম পালোঁ কেনেকৈ থাকিলোঁ চ' ষ্টে টিউন মা বাই 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 এইটো টাইচনক একবাৰ দেখাই দে অ' টাইচন বাই বাই টাটা টাটা যাওঁ বাই 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 ৰাজা টাটা 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 তো আমি ফাইনেলি আহি পালোঁ মইতো ব্লগটো বনাই আছোঁ এইটো আমাৰ কি বুলি কয় মই ইয়াত ব্লগ বনাম এইটো কি নাম এইটো ভাৰ্গৱ ভাৰ্গৱ এই গেলাবিটো অঁ কেনেকুৱা লাগিলে I feel like এটা অসমীয়ালৈ অসমীয়া মানুহ হয় অসমীয়া বুজি পাইছোঁ ইয়াত যাম আৰু লাহেকৈ আমি আহি পাইছোঁ আমি কামাখ্যা ষ্টেচনত ব্ৰিজত আছোঁ এইটো আৰু বাবে কিবা টেনশ্যন কৰি আছে অলপ পিছত গম পাম কি টেনশ্যন কৰি আছে দিল্লীত গম পাম এইটো আমি ফাইনেল ট্ৰেইনখন উঠিলোঁ গৰমটো কেনেকুৱা এখন AC দবা বুলি কৈ পেলাই আমাক স্কেম হৈ গৈছে এতিয়া পিছনিখন এইটো চাই এইটো চাওঁ আৰু চাওঁ মুচাবে ভাঙি দিম আমি আৰু মানে কৰোণা ইমানে ভয় লাগিলে এটা গৰমত কি মৰি যাব কিবা লাগে কিবা যদি চৰকাৰে যদি পায় অলপ পুৰস্কাৰ কিবা যদি পিছত আমি হেৰি কি বুলি কয় কোকৰাঝাৰৰ পিছত আমি আলোচনা কৰিম এবৰ্ডটো লাজু কিয়া হয় মানে মেইন কথাটো কি জানা মানে গাঁৱতে তাত কৈছে তই যাতে আৰু কোনোতে দেখা নাপাব এখন ফটোৰ দ্বাৰা দেখা নাপাব অকলশৰে উঠিবি কিন্তু গ্ৰুপৰ লগত কিন্তু এখন ফটোৰ দ্বাৰা দেখা এতিয়া পিছত কি ভাগা পাৰিছো মই এতিয়া পিছত বোলে কি মানে এতিয়া নাই কথাটো আমিয়ে বুজি পাব লাগে ন ঠিক আছে এতিয়া বাকী বেলেগে বুজি পালে পাব নাপালে নাই আমি বুজা থাকিলে আৰু জাৰ্ণিটো দেখা পাব আৰু ধুনীয়া ঠিক আছে বাৰু আমি যাওঁ আৰু দিয়ক গাইছ বাই যাওঁ আৰু কি এইবিলাক পৰি যাওঁ ব্ৰিজ পাই গলো বে যাওঁ আমি যাম চোৱা না বে যিটো চাইডে থাক কেলা ঘুমাই আছো আৰু শুই আছো এয়া বগা বেডশ্বীট দিছে ৰাতি দেখাম পুৰা একদম মুৰ্দা ঘৰত পৰি থকা যেন লাগিব এয়া ভাৰ্গৱ এয়া বিটু এই মুৰ্দা ঘৰত পৰিম আৰু অলপ পিছত ন কি দেখাই দিয়া এবাৰ বঢ়িয়া ডেমো অলপ পিছত পাই যাব ৰাতি ভালকে দেখাব পৰা নাই কিন্তু অলপ ধুনীয়া জেগা ন ভিউটো ভাল লাগিছে জালখন ওলাই দিব লাগিছিলে এইটো 3 ছেকেণ্ড মানৰ টাৰ্মিনেল বিহাৰৰ আপোনাৰ ৰাস্তাতে পাই বঢ়িয়া লাগিছে একদম আৰু যদি দীঘল হ'লে বেছি ভাল লাগিব
যি কি নহওক, যি হওক ভালেই হয়। এইটো কুলুল জংচন, কিবা কুলহুল দেখাই দিয়া, দেখাই দিয়া। লেতেৰা গৰম। গৰম কেনেকুৱা? হা নামি দিয়া এবাৰ, নামি দিয়া, ভিডিঅ'টো কৰি দিওঁ, এটা উঠি দিম 2 মিনিটৰ কাৰণে। কুলহুল জংচন চক কেনেকুৱা মানে একদম হিটে বেলেগ। এইটো বন্ধ আছে। এইখন আপোনাৰ চাব, অগ্নিপথত যোনটো কেছ আছিলে, ট্ৰেইনখন যে জ্বলাই দিছিলে, এইখন 7টাত পাই যাম। তাৰ পৰা আৰু আমাৰ ৰাতি যোধপুৰলৈ ট্ৰেইন আছে, গোটেই দেখা পাব আপোনালোকে। চাওক এই কুকুৰ, তো গৰম বহুত, পুৰা অসমৰ দৰে গৰম পাইছোঁ। চেম 37, 38, যোৱা পৰহি 40 গৈছে ইয়াত। তো আমাৰ অসমলৈ সিমান যোৱা নাই। তো গ্ল'বেল ৱাৰ্মিং বহুত বাঢ়ি যাই আছে দিনে দিনে। তো অতি সোনকালে আমি মানে কেনেকুৱা হ'ব, অসমতো লাহেকৈ মানে 50 টাচ কৰি দিব ন, হয়নে? কৰিব নাই? বোলে মই আৰু বেয়া আৰু দেখাই থাকিম দেই আৰু মাজে মাজে। বহুত ডাঙৰ। আৰু কিবা ক'বা? गरम कैसा चल रहा है? गरम में रहना एकदम লেতেৰা ডাঙৰ এই তলৰ চাইড কি হৈছে গা মানে পেটৰ পুৰে মিৰ্জাপুৰ কালিন ভাইয়া का सर কেনেকুৱা লাগিছে? আৰু পংকজ ত্ৰিপাঠী বে আমাৰ লোকেল মানুহ কালিন ভাইয়া নাজানো বাৰু দেখাও নাই কিন্তু মিৰ্জাপুৰ যদি দেখিছো ন স্টেশন তো সব ডাঙৰ আছে ন एक्सप्रेस वाला नदी है जमुना नदी हाँ सर हमको मालूम ही नहीं ना आगे नहीं जाएगा সানছেটৰ ভিউটো চাওকচোন কি মজা এই মাজত বোলে এটা বোলে ধুনীয়াকৈ বোলে চিল কৰা এটা প্লেচ দিলে বোলে ৰেষ্টুৰেণ্ট বনাই পিনি চাহ তাহ খাই পেলাই সানছেটৰ ভিউটো লৈ আছে কেনে এটা মজা লাগিব মইতো ভাবিছিলোঁ ইয়াৰ ওপৰত উঠি কিনে বহি থাকোঁ আমি কিন্তু কি কৰিব আৰু যাব লগা মানুহ যাবাই লাগিব সেইকাৰণে আৰু ডেঞ্জাৰ জেগা কিন্তু দেই বহুত ডাঙৰ এক্সপেক্টেশ্যনতকৈ বহুত ডাঙৰ আৰু যদি বেছি টাইম নহ'লে আমি দেখাই দিব পাৰিলোঁ হয় মই ড্ৰাইভাৰক কৈছোঁ তই চলা কালি পৰা এনেও বেয়াকৈ চলাই আছে পাইছোঁ কানপুৰ কেনেকুৱা লাগিছে কানপুৰীয়া বোম ডাঙৰ ষ্টেচন হয় বোম ডাঙৰ আমাৰ দুখন গাঁও মিলাই দুখন আমাৰ কামাখ্যা জংচন দুটামান হ'ব এখন নতুন ট্ৰেইন ৰবীন্দ্ৰনগৰ কিবা এনেকুৱা ইয়াত নতুন ট্ৰেইন এখন কালি কেইটা বজাত পাই যাম 5টা বজাত 5:30 বজাত পাই যাম 8টা খানা মানে খালি হয় ইয়াত খানা মানে খাই দিয়া গাজিয়াবাদ আৰু এটা দিল্লী তাৰপিছত আমি ইয়াত দিল্লী ঘূৰিম আৰু খুব খুব যাবে ৰাতি জিন্দাবাদ